নিজস্বতা এৰি হিন্দী বলয়ৰ নিজৰ দলীয় হাইকমাণ্ডক সন্তুষ্ট কৰিবৰ কাৰণে কৰা এক তৈলমৰ্দনৰ কাৰ্যসূচীৰ বাদে আন একো নহয়। নহয় 100-2খন আসন অসমৰ মানুহে কিহৰ কাৰণে দিছিলে? এইবোৰ কৰিবলৈকে তেওঁলোকক দিছিল চাগে। নিৰ্বাচনত 102খন আসন পাই অহাৰ পাছতেই হিন্দী ভাষীয়ে অসমীয়া মানুহক গুৱাহাটীৰ ৰাজপথত বগৰাই বগৰাই গুৰুলকৈ পিটি বিহাৰ জিন্দাবাদ বিহাৰী জিন্দাবাদ শ্লোগান দিলে। এতিয়া দেখিছোঁ বিধানসভাত হিন্দী সন্নিৱিষ্ট কৰিবলৈ যোজা চলাই আছে। অপ্ৰয়োজনীয় এটা কথা, কাক তেল মাৰিবলৈ এইবোৰ কৰি থাকে? কি দৰকাৰ আছে অসমত হিন্দী ভাষাটো তাত বিধানসভাত সংযোজন কৰিবলৈ? মুখ্যমন্ত্ৰীয়ে কালি কোৱা দেখিছোঁ ৰাষ্ট্ৰীয় ভাষা হিচাপে কৰিব বিচাৰিছে। কি ৰাষ্ট্ৰীয় ভাষা আছে ভাৰতবৰ্ষত? ভাৰতবৰ্ষৰ সংবিধানেতো কোনো ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি দি থোৱা নাই। 8 অনুসূচীত 22টা ভাষাক স্বীকৃতি দিয়া হৈছে। তাৰ বাদে দেৱনাগৰীত লিপিত লিখা হিন্দী ভাষাটো আৰু ইংৰাজী ভাষাটো অফিচিয়েল লেংগুৱেজ বুলি কৈছে, আনুষ্ঠানিক ভাষা, কাৰ্যালয়ৰ ভাষা। ৰাষ্ট্ৰীয় ভাষা বুলিতো কাকো স্বীকৃতি দিয়া নাই। কেৱল তেল মাৰিবৰ কাৰণে, হিন্দী বলয়ৰ মানুহক তেল মাৰিবৰ কাৰণে, হিন্দী ভাষী তেওঁলোকৰ নেতাক তেল মাৰিবৰ কাৰণে এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ লয়। আৰু এই সিদ্ধান্তবোৰ লোৱাত ভুল কৰি, এই সিদ্ধান্তবোৰ লওঁতে ভুল বুজাবুজিৰ সৃষ্টি কৰি অসমত বেলেগ ধৰণৰ সংঘাতৰ সৃষ্টি হোৱাৰ পৰিৱেশ এটা সূচনা কৰে। গতিকে হিন্দী ভাষাটো সচিবালয়ত সন্নিৱিষ্ট কৰিব বিচৰা সিদ্ধান্তটো এটা অপ্ৰয়োজনীয় সিদ্ধান্ত আৰু কেৱল হিন্দী বলয়ৰ নিজৰ দলটোৰ নেতাসকলৰ তৈলমৰ্দন কৰিবৰ কাৰণে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। আমি কথাটোৰ বিৰোধিতা কৰিছোঁ। অপ্ৰয়োজনীয় এটা কথা। চাওক, আমি আছুৱে কোনো ভাষাৰ লগত সংঘাত নিবিচাৰোঁ। এই কথাটোক লৈ হিন্দী ভাষী অসমীয়া ভাষীৰ মাজত সংঘাত, এইটো আছুৱে নিবিচাৰোঁ। সেই কথাটো কৰিবলৈ গৈ ভুল বুজাবুজি হৈ বড়ো ভাষী অসমীয়া ভাষীৰ মাজত সংঘাত, সেইটোও আছুৱে নিবিচাৰোঁ। কোনো ভাষী মানুহৰ মাজত সংঘাত আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্য নহয়। এইটো ভাষাটো সন্নিৱিষ্ট তেওঁলোকে কৰিছে কাৰোবাক তৈলমৰ্দন কৰিবৰ কাৰণে। ইয়াৰ কাৰণে অসমৰ হিন্দী ভাষী মানুহে মনত দুখ পোৱা ধৰণৰ কাম কাজ ছাত্ৰ সন্থাই নকৰোঁ। কিন্তু এই কথাটোৰ আমাৰ উপলব্ধি আছে। অসমৰ মানুহকো এই কথাটো উপলব্ধি কৰিবলৈ আহ্বান জনাইছোঁ যে হিন্দী ভাষাটো অসম বিধানসভাত সন্নিৱিষ্ট কৰিব বিচৰা গোটেই বিষয়টো এদেও দুদেওকে লুটা নিয়াৰ চেও